আজিৰ ভিডিঅ'টোত ক'বলৈ বিচৰা কিতাপখনৰ লেখকজন আপোনালোকৰ সকলোৰে পৰিচিত আৰু বহু লোকেই তেওঁৰ লিখা কিতাপসমূহ পঢ়ি বহুত ভাল পায়। তেওঁৰ নাম হৈছে ৰঞ্জু হাজৰিকা ছাৰ। আজি তেওঁৰে এখন কিতাপৰ বিষয়ে এই ভিডিঅ'টোত উল্লেখ কৰিম। আজিৰ ভিডিঅ'টোত ক'ব বিচৰা কিতাপখন হৈছে ৰক্তৰাগ। কিতাপখনৰ নাম আপোনালোকে নিশ্চয় শুনিছে, বহু লোকে চাগে কিতাপখন পঢ়িছেও। কিতাপখনৰ কাহিনীটোৰ আৰম্ভণি মনালিছা নামৰ এখন হোটেলৰ পৰাই আৰম্ভ হৈছে। কিতাপৰ কাহিনীৰ দুই চৰিত্ৰ শ্যাম আৰু লুইছৰ কথোপকথনৰ আৰম্ভণিও হৈছে কিতাপখনৰ প্ৰথম পৃষ্ঠাতে। কিতাপখনৰ চৰিত্ৰক্ৰমে লুইছ আৰু শ্যাম ভাৰতবৰ্ষৰ পুৰণি মূল্যৱান মূৰ্তি দেশৰ বাহিৰত গোপনভাৱে বিক্ৰী কৰা দলৰ লগত জড়িত। শ্যাম লুইছহঁতৰ দৰে আন কিছুমান লোকো মূৰ্তি সৰবৰাহ কৰা দলৰ লগত জড়িত আছিল। এবাৰ এটা মূল্যৱান বুদ্ধদেৱৰ অভয় মুদ্ৰাৰ মূৰ্তি লুইছ নামৰ লোকজনে শ্যামহঁতৰ দলক বিক্ৰী কৰাৰ কথা আছিল, যাৰ বাবদ শ্যামহঁতৰ দলৰ দলপতিৰ লগত 1 লাখ টকাৰ কণ্ট্ৰেক্ট হৈছিল। কিন্তু শ্যামহঁতৰ দলে লুইছক ঠগিবলৈ চেষ্টা কৰিছিল, মানে কিবা প্ৰকাৰে মূৰ্তিটো লুইছৰ পৰা আনিব লাগে, কোনো পইচা নিদিয়াৰ বিনিময়ত। অৱশ্যে শ্যাম এই ক্ষেত্ৰত সফল হৈছিল। কিতাপখন পঢ়ি গৈ থাকিলে আপোনালোকে আন চৰিত্ৰসমূহৰ বিষয়েও গম পাই গৈ থাকিব। শ্যামে লুইছৰ পৰা মূৰ্তিটো চুৰ কৰিলে হয়, কিন্তু শ্যামে ভবা নাছিল যে মূৰ্তিটো তেওঁৰ পৰাও কোনোবাই চুৰি কৰি নিব পাৰে। শ্যামে নিজৰ দলক দিয়াৰ আগতে মূৰ্তিটো কোনোবাই তেওঁৰ পৰা লৈ গ'ল। আপোনালোকে যদি কিতাপখন পঢ়িছে তেনেহ'লে কমেণ্ট কৰক কোনে মূৰ্তিটো শ্যামৰ পৰা লৈ গ'ল। ইফালে শ্যামে মূৰ্তিটো দিব নোৱাৰাত দলৰ দলপতি খঙত ক'ব নোৱাৰা হ'ল। দলৰ দলপতিয়ে শ্যামক শাস্তি দিলে মূৰ্তি আনি দিব নোৱাৰাৰ বাবে। শ্যামক সময় দিয়া হ'ল মূৰ্তিটো বিচাৰি আনিবলৈ। শ্যামে তেওঁৰ দলৰ দলপতিয়ে তেওঁক দিয়া শাস্তিৰ কাৰণে তেওঁ যথেষ্ট ভয় খালে। ইয়াৰ পাছত শ্যামে নিজকে বচাবলৈ পাতি লোৱা ককায়েক বৌয়েকক অনুৰোধ কৰিলে আৰু লগতে শ্যামে সহায় বিচাৰিছিল তেওঁৰ প্ৰেয়সী ডলি নামৰ এগৰাকী যুৱতীৰ। ডলি আগতে এগৰাকী সাধাৰণ নাইট ক্লাব আৰু হোটেলৰ বেলে ডান্সাৰ আছিল, কিন্তু ডলি এতিয়া এখন 5 ষ্টাৰ হোটেলৰ মালিকনী। সেই ডলিয়েও বিভিন্ন ব্যৱসায়ৰ লগতে পুৰণি মূল্যৱান মূৰ্তি বেচা-কিনা কামতো জড়িত আছিল। আপোনালোকে কিতাপখন পঢ়ি গ'লে গম পাব যে শ্যামহঁতৰ দলটোক ধৰিবলৈ CIAৰ এজেণ্টৰ দল এটাই খাপ পিটি আছিল। তেওঁলোকে শ্যামৰ সহায়ত দলটোক ধৰিব বিচাৰিছিল, সেইবাবে তেওঁলোকে শ্যামক অনুসৰণ কৰিছিল। শ্যামহঁতৰ দলে বেলেগ এটা মূৰ্তি অৰ্থাৎ এটা বিষ্ণু মূৰ্তি চুৰ কৰিবলৈ চেষ্টা চলাইছিল। সেই চেষ্টাত তেওঁলোক সফলো হৈছিল। কিন্তু মূৰ্তিটো চুৰ কৰি আনি থকাৰ সময়ত আন কোনো লোকে শ্যামহঁতৰ দলৰ ব্যক্তিৰ পৰা বিষ্ণু মূৰ্তিটো কাঢ়ি লৈ গৈছিল। কিতাপখন পঢ়ি গ'লে সকলো কথা বিতংভাৱে গম পাব। কিতাপখন পঢ়ি গৈ থাকিলে গম পাব যে শ্যাম নামৰ যিজন ব্যক্তি আছিল সেইজনৰ মৃত্যু হৈছিল কিছু লোকৰ বন্দুকৰ দ্বাৰা কৰা আক্ৰমণৰ ফলত। আপোনালোকে কিতাপখন পঢ়ি গৈ থাকিলে কিতাপখনৰ বিভিন্ন পৃষ্ঠাত শ্যামহঁতৰ দলৰ দলপতিজনৰ বিষয়ে পঢ়িবলৈ পাব। এনেদৰে কিতাপখন পঢ়ি গৈ থাকিলে কিতাপখনৰ শেষ পৰ্যায়ত শ্যামহঁতৰ দলৰ দলপতিজন CIAৰ এজেণ্ট আৰু পুলিচৰ হাতত কেনেকৈ ধৰা পৰিছিল সেই বিষয়ে জানিব পাৰিব। কিতাপখনৰ শেষ পৰ্যায় পাওঁতে যেতিয়া আপোনালোকে শ্যামহঁতৰ দলৰ দলপতিজনৰ নামটো গম পাব, তেতিয়া আপোনালোকে বৰ আচৰিত হ'ব। যিসকলে কিতাপখন পঢ়িছে তেওঁলোকেতো গম পায়েই দলপতিজন কোন হয়। ময়ো কিতাপখন পঢ়ি শেষ পৰ্যায়ত উপনীত হোৱাৰ পাছত দলৰ দলপতিজনৰ নাম জানি আচৰিত হ'লোঁ। আজিলৈ তেনেহ'লে ইমানতে সামৰিছোঁ। ভিডিঅ'টো কেনে লাগিল কমেণ্টছত জনাবলৈ নাপাহৰিব। আকৌ এটা নতুন ভিডিঅ'ত এখন নতুন কিতাপ লৈ পুনৰ লগ পাম। ধন্যবাদ।